নমস্কাৰ, মই সমুজ্জ্বল কুমাৰ নেওগ। আজি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অধ্যায় 1 আমাৰ দেশ কবি অতুল চন্দ্ৰ হাজৰিকা এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে। 1 নম্বৰ কুৱেশ্যন নম্বৰ এ, কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? অপশ্যন এ লুইতৰ, অপশ্যন বি দেৱভূমিৰ, অপশ্যন চি হিমালয়ৰ, অপশ্যন ডি পাটকাইৰ। উত্তৰ হিমালয়ৰ। কুৱেশ্যন নম্বৰ বি, কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? অপশ্যন এ হিমালয় পৰ্বত আমাৰ দেশৰ হীৰৰ মুকুট হিচাপে থকাৰ বাবে, অপশ্যন বি আমাৰ দেশখন ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে, অপশ্যন চি পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে, অপশ্যন ডি আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে। উত্তৰ অপশ্যন চি পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। 3 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। কুৱেশ্যন নম্বৰ এ, কবিয়ে কোন ঠাইত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে? উত্তৰ কবিয়ে পাটকাই পৰ্বতত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে। কুৱেশ্যন নম্বৰ বি, কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? উত্তৰ কবিয়ে অমৃতধাৰা খাচীয়া পৰ্বতত বৈছে বুলি কৈছে। কুৱেশ্যন নম্বৰ চি, কিহে অসমী আইৰ গাৰ জেউতী চৰায়? উত্তৰ শুকুলা পাতৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতী চৰায়। কুৱেশ্যন নম্বৰ ডি, দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? উত্তৰ দেৱভূমি বুলি কবিয়ে অসমৰ কথা কৈছে। কুৱেশ্যন নম্বৰ ই, কবিয়ে অসমী আয়ে কিহৰ হাত সৰি পিন্ধা বুলি কৈছে? উত্তৰ কবিয়ে অসমী আয়ে জান জুৰিৰ হাত সৰি পিন্ধা কথা কৈছে।